মাজনী মানুহটো নাহিব নেকি আজি? ইমান দেৰি হ'ল। তো চাহ পিতাই আহিছে। পাইছে পিতাই। এইটোৱে হয় সিহঁতৰ ঘৰটো। সোমাই যাম। এই পোৱালিটোৱে কোন বে আমাৰ গাঁৱত আছে যে ক'ৰ পৰা আহিছ তই হা? এই ভাই মোক কথা পাতিবলৈ সময় নাই দেই। মই ধৰ আহিছোঁ তোক কেলৈ লাগেনো? যা মোৰ তোৰ লগত কথা পাতিবলৈ সময় নাই। ৰহ পোৱালিটোক মছলা দি আছোঁ ৰহ। নিশ্চয় টিপচিক চাবলৈ অহা নাইতো। ৰ মই খেপৌকাইক লগাই আছোঁ ৰ কথা পিটন খুৱাম ৰ। খেপৌকাই ক'ত আছে বা? নদী পাৰৰ ফালে গৈছে নেকি? ৰ নদী পাৰত থাকিব লাগে। আজি এটাও মাছ কটা নাইচোন। কি হ'ব এইখিনিতে বৰশীটো দিছা নেকি? কট চেঙেলি কট চেঙেলি কট। এই খেপৌকাই তই ইয়াত কি কৰি আছ হা? টিপচিক চাবলৈ মানুহ এটা আহিছে। তোৰ হ'লে খবৰে নাই। টিপচিক কোনোবাই লৈ যাবগৈ ন? তেতিয়াহ'লে গমেই নাপাবি। ইমান দিনৰ পৰা ভাল পাই থকা তোৰ এনেই যাবগৈ। কি কৰি পানীৰাম? টিপচিক চাবলৈ লোৱা আহিছে? মই কিন্তু নেৰিম দেই তাক। ইমান দিনৰ পৰা মই টিপচি পিছত আছোঁ মই টিপচি কাণৰ হ'ব নিদিওঁ। টিপচি মোৰে হ'ব লাগিব। বৈ এতিয়া যাওঁ। ক'ত ধুলাই দিম নহয় তাক। নেক্সট টাইম এখন গাঁৱলৈ আহিবলৈ ভয় খাব লাগিব। ব'ল এতিয়া দেৰি নকৰিবি। এইবোৰ বৰশী চৰশী টোপাবলৈ বাদ দে। তোৰ মালটো বেলেগে লৈ যাবগৈ গম পাবি। এতিয়া ব'ল তাক সোনকালে খেদাই পঠিয়াব লাগিব। এই পানীৰাম মানুহটো এতিয়ালৈকে অহাই নাই যে, আৰু কিমান দেৰি লাগিব? নাহিব তো ইয়াতে ৰখি থাকচোন অলপ সময়। বেছি সময় নালাগে আহিব ৰ। নতুন মিটিং না ভালকৈ খুৱাইছে হবে। আৰু তই সেইটো আগত খেপৌকাই কৰি নাথাকিবি দেই। হ'ব দে এনেকুৱা পিটন দিব লাগিব নহয় তাক। ৰ আহিব লগতে না সেইটো খেপৌকাই পিছে দেখো আহিলে এইটো দে ধৰ তাক। এইটোৱে নেকি সেইটো হা পানীৰাম? তেয়া ধৰ পিটন দে তামাম। দাদা আপোনালোকে মোক কিয় এনেকুৱাকৈ আগবাঢ়ি ধৰিছে হা? মোক যাবলৈ দিয়ক। চালা কুত্তা টিপচিক চাবলৈ যাওঁ তই ৰহ পাবি এতিয়া। দে পানীৰাম ধৰ। মই নাহোঁগৈ এইখন গাঁৱলৈ। মই আৰু জিন্দাগী নাহোঁ। যাওঁগৈ মই নেমাৰিবি আৰু। গমটো পাইছে পানীৰাম আৰু নাহেহি। টিপচিক পতাব আহে। টিপচিক ঘৰত কথা পাতিব আহে। পাইছে মচলা ঠেং ভাঙি গৈছে তাই। মাজনী এফালে ওলাই আছোন। আজি মানুহটো নাহিব নেকি? কালিতো অহা কথা আছিলে ৰাতিপুৱাতে। কি হ'ল? বজাৰকেইটাও কৰিবলগীয়া আছিল। ইমান দেৰি হ'ল তাৰ কি হ'লনো? নাহিলে যে। মাজনী বাহিৰলৈ অলপ ওলাই আছোন। পিতা আহিব চাগে। দেৰি হ'ব চাগে। ৰ মই অলপ চাই আহোঁ ৰাস্তা ফালে কি হয়। আহে নে নাহে? ইমান দেৰি হ'ল। বজাৰকেইটাওতো কৰিবলগীয়া আছিলে। হ'ব দে তই চাই আগেচোন পিতাই। মই আম কেইটামানকে পাৰি আনোগৈ। যা বাৰু তই চাই আগে কি হৈছে। আমবোৰ বহুত লাগি আছে দেই। আচাৰ বনাবলৈ মজা হ'ব। কিন্তু কেনেকৈ পাৰিম এতিয়া? কোনো মানুহ এটাও দেখা নাই ওচৰতে। নবৌ কি আম পাৰিব লাগে নেকি? ঐ পানীৰাম তোক মই নবৌ বুলি নেমাতিবলৈ মই কেইবাবাৰো তোক কৈ থৈছোঁ দেই। নবৌ বুলি নেমাতিবি। কৈ দিলোঁ। হ'ব দিয়ক নবৌ হ'ব নেমাতো ন। আকৌ নবৌ বুলি মাতিছ যে চৰ লাগে তোক? কোনফালৰ পৰা তোৰ নবৌ হলোঙা? হ'ব আৰু দিয়ক এতিয়া লাগি নাথাকিব। টিপচি আম পাৰি দিব লাগে নে তোমাক? ৰ'বা মই পাৰি দিম দেই। খেপৌকাই নেলাগে থ তই বুঢ়া দেহত পৰি ল'বি। উঠিব নোৱাৰ তই গছত নামিয়া। মই বুঢ়া নাই হোৱা নহয় টিপচি। মই তোমাক বহুত ভাল পাওঁ। সেইকাৰণে তই আজি আম পাৰি দিব ওলাইছোঁ। বহুত দিনৰ পৰা সৰু পৰাই তোমাক ভাল পাইছোঁ মই, কিন্তু ক'বহে নোৱাৰোঁ। টিপচি আমাৰ খেপৌকাই এনে দুকুৰিমান হৈছেহে বয়সটো। বেছি বয়স হোৱা নাইতো। থৈ গৈছে কঁকালটো পৰি ল'লোঁ মই। টিপচি চিনেমাই পৰি ল'লোঁ মই। দাঙি নে মোক? মই কৈছিলোঁ নহয় নুঠিবি বুলি গছত পৰি ল'বি বুলি হা? এতিয়া পাইছে মছলা। ব'ল আমাৰ ঘৰলৈ মলম অকণমান সানি দিমগৈ ব'ল। ইয়াতে ৰ মই মলম অকণমান আহোঁ দেই। মাজনী ওলাই আছোন অকণমান। এইফালে ওলাই আছোন। ক'ত গ'লি তই? মাজনী গৰুজনী কিনি লৈ যোৱা বাদ দেচোন। সেই মানুহটো আৰু ইয়ালৈ নাহে আৰু আমাৰ গাঁৱলৈ। কোনোবাই তাক খুব পিটিছে। খুব পিটি খেদাই দিছে তাক।
গৰু কিনিব নাহে আৰু আমাৰ ইয়ালৈ আমাৰ গৰুজনী এতিয়া কোনে কিনিব পইচাও দৰকাৰ হৈ আছিলে আজি কিনি লৈ যোৱা কথা আছিলে কোন কুকুৰে জানো তাক মাৰিছে খুব মাৰিছে আমাৰ কেপকাই মাৰি কিনে খেদালে তোক মানুহটোক খুব মাৰিছে টিপচিক চাব আহা বুলি ভাবি কিনে সেইকাৰণে নাহে আৰু মানুহটো তহঁতক মলম লগাব লাগে কুকুৰহঁত গতিকে সেই মানুহটোক খেদালি মাৰি ধৰ পিতাইকেইটাক মাৰ মাৰ দে ধৰ মাজনী পিত এইকেইটাক মাৰ চালা কুকুৰহঁত আম পাই দিব আহে সি আৰু এইফালে নাহিবি কৈ দিছোঁ